মাজুলীতে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গীতাশ্ৰীজ ব্লগছ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ অন্য এটি ব্লগ। আশা কৰোঁ সকলোৱে ব্লগটো চাই নিশ্চয় ভাল পাব। তেতিয়াহ'লে আহকচোন আজি ব্লগটো আৰম্ভ কৰোঁ। আজি আমি যাম মাজুলী। এতিয়া ওলাই মেলি হ'ল, যাম আৰু অলপ পাছত ঘৰৰ পৰা দেখাই থাকিম আপোনালোকক মাজুলীৰ মুহূৰ্তবোৰ। তেতিয়াহ'লে চাই থাকিব মোৰ ব্লগটো শেষলৈকে। আমি নিমাতী ঘাটলৈ যাবলৈ ওলাইছোঁ। বৰ্তমান আমি গাড়ীত বহি আছোঁ। গাড়ী যাবলৈ এতিয়া গাড়ীত উঠিছোঁ। তাৰপাছত লগ পাই আছোঁ এতিয়া হ'ব। Toca feriré como la parile abeli ahile godhuli মাজুলিলে দেখি আমি এতিয়া অনেতি হোটেলত যাবলৈ গাড়ীত বহিছোঁ ন যাম আৰু দুখনি দেখিবা তাহানিতে খহি যোৱা যৌৱন কি জানি মাজুলীত এজনী ছোৱালীয়ে কি জোৰে ঘাটতে গলি যাতে কেঁচি দুই তৰ বুকুতে বুকুখনি মেলি সিফালে সিফালে আৰে শুন বুঢ়ী ঐৰি তমে ফাঁকি গাই ৰিণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বন্দীত পুনৰ ৰাগী
হাই ফ্ৰেণ্ডছ, এতিয়া আমি ভাত চাত খালোঁ, ভাত খাই পিনি এতিয়া আমি আৰু যে সত্ৰ আছে সেয়া চাবলৈ ওলাইছোঁ। ওলাই আহি আছোঁ, গাড়ী ৰৈ আছে, যাম আৰু আমি অলপ পাছত দেখাই থাকিম আপোনালোকক। বাকীকেইখন সত্ৰ চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। এতিয়া আমি দক্ষিণপাট সত্ৰলৈ আহি আছোঁ, এটা আহিছে আমাৰ লগত সত্ৰ, মা আছে, এইফালে মা দেউতা আছে। দেখাম আপোনালোকক দক্ষিণপাট সত্ৰ, অলপ যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো মোৰ। পাইছোঁ এতিয়া কোৱা লাজ কৰিছে নকলেগে নাই হ'ব। ফ্ৰেণ্ডছ, এতিয়া আমি দক্ষিণপাট সত্ৰ পাইছোঁহি। এজনী মোৰ লগত ভণ্টি আছে আৰু আছে মাহঁত আহি আছে পিছত। চাকি ল'লোঁ, এতিয়া চাকি জ্বলাম আৰু আপোনালোকক দেখাম সত্ৰখনৰ ভিতৰখিনি কিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব মোৰ ব্লগটো শেষলৈকে। দহ বছৰ কালত সোমাওঁতে আহিছোঁ। আচ্ছা অন্ততঃ 79, 80, 68, 69 ইমান বছৰতে আহিল নেকি সম্ভৱ। 79 চনতে তেতিয়াৰ পৰা এতিয়া 73, 74 চনৰ পানীত মই এই উদয়টোকে ডাঙৰ নামৰ ইয়াত নাও চলাই ঘূৰি ফুৰোঁ। আমাৰ বুঢ়া ৰাজবন্দে ভাত পানী বনাই আমাক দিয়ে, আমি স্কুললৈ মাথাই স্কুলখন তেতিয়া পঢ়োঁ। আমি 14 দিন পঢ়িছোঁ তেতিয়া 73 বছৰ। আপুনি বিয়া কৰিব নাই? নাই, ইয়াত বিয়া ইয়াত থাকিলে বিয়া কৰিব নোৱাৰে, খেদিব নহ'লে মহিয়া খেদিব। এই উদাস ধৰ্ম এই 400 উদাস 400 ভিতৰত এই কুৰুৱাবাৰীখন গৃহস্থী, সেইখন সত্ৰ ৰজাই এইবোৰ 400 পতা আহোম ৰজাই, আৰু সেই কুকুৰাবাৰীৰ পৰা লোৱা আনি গড়মূৰ আউনীয়া দি এনেকুৱাবিলাকক দিয়ে সত্ৰাধিকাৰ পাতিবলৈ, কিন্তু আমাৰ নিদিয়ে। আমাৰ পৰম্পৰা হিচাপে অতীজৰ পৰা চলি আহিছে বনোৱা দিনৰ পৰা। আপোনালোকে নিজে বনাই খায়? আমি নিজে বনাই খাব লাগে। আমাৰ আলহা ল'ৰা আছে, আলহা ল'ৰাই বনাই তাৰ হাতে খাওঁ, লঘোণকৈ আনি লৈছোঁ আৰু দিয়ে। এই মন্দিৰতে কাম কৰে দেৰি কাম। আমি চাকি দিলোঁ দক্ষিণপাট সত্ৰত, এতিয়া বাহিৰলৈ ওলাইছোঁ। বাহিৰৰ পৰিৱেশটো দেখাম আপোনালোকক। এয়া দেখিছে শহাপহু আছে, এয়া ইমান মৰম লগা দেখাম ৰ'ব, বেক কেমেৰা কৰি আপোনালোকক। হৰিণাও আছে ইয়াত, দেখিছে আপোনালোকে কেইটা আছে হৰিণা? 3টা আছে ন? হৰিণাকেইটা ভালকৈ দেখাই দিওঁ এবাৰ। আমাৰ ঘৰতো খং উঠিব দেই। সত্ৰ বাহিৰখিনিয়ে এইফালে বহা আছে, বহুত ধুনীয়া পুৰণি সত্ৰ হয় এইখন দক্ষিণপাট সত্ৰ। এইফালে এটা পুখুৰীও আছে। এতিয়া আমি দক্ষিণপাট সত্ৰৰ পৰা যাম আৰু বাকী থকা সত্ৰকেইখনলৈ যাম। ফলত মই প্ৰত্যেককেইখন সত্ৰই দেখাবলৈ চেষ্টা কৰিম, কাৰণ বেছি দীঘলো কৰিব নাই, ভিডিঅ'টো বহুত দীঘল হৈ যাব। কাৰণে শ্বৰ্টকৈ অলপমান আপোনালোকক যিমানখিনি পাৰোঁ দেখাই যাম, চাই থাকিব তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে। এয়া আমি আহি এতিয়া উত্তৰ কমলাবাৰী সত্ৰ পাইছোঁহি, একেবাৰে শেষৰখন সত্ৰত সোমাইছোঁহি। আহি দেখাম আপোনালোকক উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰখিনি, তেতিয়াহ'লে চাই থাকিব মোৰ ব্লগটো শেষলৈকে। এয়া উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰলৈ আমি সোমাই আহিছোঁ, দেখিছে আপোনালোকে। উত্তৰ কমলাবাৰী সত্ৰত সেৱা কৰিলোঁ আমি, ভিতৰলৈ সোমাই যোৱা নাই, বাহিৰৰ পৰাই সেৱা কৰিছোঁ। বনাই আছে এয়া সত্ৰৰ আগফালখিনি,
বহুতেই ধুনীয়া হয় এইখন সত্ৰ গোটেইকেইখন সত্ৰই আচলতে বহুত ধুনীয়া হয় আহিব যিসকলে মাজুলীলৈ অহা নাই তেখেতসকলে এবাৰ আহিব আৰু গোটেইকেইখন সত্ৰত সোমাব চাব বহুতেই ভাল লাগিব আপোনালোকৰ সোমাই মানুহ দেখা পাই পেলাই আমি এটা আশীৰ্বাদ দিয়া আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ওলাই আহিছোঁ এতিয়া আমি যাম আউনীআটী সত্ৰলৈ আউনীআটী সত্ৰৰ ব্লগটো আজি আপোনালোকক নেদেখাওঁ কাইলৈ ৰাতিপুৱা দেখাম আহিছে আউনীআটী সত্ৰৰ পৰা তেতিয়াহ'লে আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই আকৌ কাইলৈ আপোনালোকক লগ পাইছোঁ অন্য এটি ব্লগৰ সৈতে